Welcome to my channel. পটল 10টা মান লৈছো, বাকলি গুচাই গুটিখিনি এৰাই ল'ব। তাৰ পিছত পিয়াজ দুটা ল'ব, সৰিয়হ এমুঠি, মগজ এমুঠি, তাৰ পিছত তেল একাপ সৰু কাপত, চেনি অলপ, কাজু 10টা মান, নহৰু, নিমখ, হালধি, জলকীয়া। পটলখিনি গৰম পানী 10 মিনিট মান সিজাই ল'ব, তেতিয়া গুণটো যাবগে। এয়া সিজোৱা পটলখিনি আমি মিক্সিত মাৰি ল'ম। আমি সিজাইছোঁ কাৰণে গুণটো যায় আৰু কোমল হৈ যায়, মিক্সিত মাৰিব সুবিধা হয়। এতিয়া আমি মিক্সি এটাত পটলখিনি সুমাই লৈছোঁ, লগত জলকীয়া আৰু 10 ফুটামান নহৰু কুটি লোৱা সুমাই লৈছোঁ, আৰু এতিয়া গ্ৰাইণ্ড কৰি ল'ম, এইখিনি পেষ্ট কৰি ল'ম। এটা কেৰাহীত তেল গৰম কৰি লৈ তাতে আমি পিঁয়াজখিনি দি দিছোঁ। আমাৰ পিঁয়াজ ফ্ৰাই হৈছে, এতিয়া আমি পেষ্টখিনি দি দিছোঁ, পটল আৰু নহৰু জলকীয়াৰ পেষ্টখিনি, আৰু লৰাই দিব। 10 মিনিটমান লৰালে হ'ব। আমি গোটেইখিনি মিডিয়াম ফ্লেমত কৰি থাকিম। এতিয়া আমি মগজ, কাজু, সৰিয়হ পেষ্টখিনি দি দিছোঁ, আৰু 5-10 মিনিট সময় লৰাই দিব। এইখিনিত এতিয়া আমি নিমখ অলপ, হালধি অলপ আৰু চেনি অলপমান দি দিছোঁ আৰু লৰাই দিছোঁ। এয়া 10 মিনিটমানৰ পিছত কালাৰটো অলপ চেঞ্জ হৈছে। আৰু অলপ শুকাইছে আৰু তেল এৰিছে। এতিয়া এইখিনি অলপ বাতিত ওলাই লৈছোঁ, আৰু ওপৰেদি অলপ কেঁচা তেল, মিঠাতেল ঢালি দিছোঁ, তেতিয়া গুণটো ধুনীয়া হয়। এয়া পটল বটা ৰেডি। এইটো বগা ভাতৰ লগত সানি সানি খাবলৈ বৰ মজা। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, তেতিয়া মোৰ নতুন ৰেচিপিজবোৰ আপোনালোকে পাই থাকিব।